ফোনটো হয়তো আমাৰ মানে ষ্টেপছটো তেতিয়া বেকৱাৰ্ড হৈ যাব কিন্তু যোনটো ৰিজাল্ট এইবাৰ হৈছে মেক্সিমাম নাম্বাৰ ফাৰ্ষ্ট ডিভিজন পাইছে এটা টাইম আছিল য'ত 200-300 জন ষ্টুডেণ্টে খালি ফাৰ্ষ্ট ডিভিজন পাইছে এতিয়া মানে 1600 কিবা 1600 আছে চাগে 1000 পাৰ হৈ গ'ল আৰু মানে ফাৰ্ষ্ট ডিভিজনটো তো নাম্বাৰ অফ ষ্টুডেণ্টছটো বাঢ়িছে আৰু আমি বেছিকৈ ট্ৰাই কৰিব লাগিব মেবি 5000 10,000 এক্সামৰ কাৰণে কি প্ৰিপাৰেশ্যন কৰাটো ভাল UPSC-টো দিব লাগে এতিয়া মেক্সিমাম বিহাৰ বা চাউথ ইণ্ডিয়াৰ পৰা মেক্সিমাম ষ্টুডেণ্টছ UPSC-ত পায় আমাৰ অসমৰ পৰা এইবাৰ 18 হৈছে টোটেল 18 ইজ এ ভেৰি লেছ নাম্বাৰ তো আমাৰ বড়ো ৰিপৰ্ট খালি এটাই আছিলে ট্ৰাইবেল আৰু মিচিঙৰ দুটা আছে তো এনেকৈ চবে যদি ট্ৰাই কৰে বেছি ষ্টুডেণ্টে ট্ৰাই কৰিলে বেছি ছাকচেছ হোৱা মানে ছাকচেছ ৰেটটো বাঢ়িব ট্ৰাই কৰি অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ উন্নয়ন হ'ল কিন্তু কোৱালিটি ছাৰ্ভিচ কিয় উন্নয়ন হ'ব পৰা নাই বুলি অনুভৱ কৰে সেইটো মানে সেইকাৰণে ডেভেলপ হোৱা নাই বুলি মই ভাবোঁ কাৰণ আমাৰ পপুলেশ্যন যোনটো চিটিজেনছ আছে আসামত এইকেইটা অলপ এৱেৰ হয় নিজৰ যিখিনি ৰাইটছ বা প্ৰিভিলেজ আছে সেইবোৰ নিজে মানে আৰ্জাটো চেষ্টা কৰিব লাগিব জেনেৰেলি দেখা যায় যে মানে যিকোনো বড়ো মিডিয়ামেই হওক অসমীয়া মিডিয়ামেই হওক পেৰেণ্টছবিলাক সেইটো মিডিয়ামত ল'ৰা ছোৱালীক ষ্টাডি মানে এডমিশ্যন নিদি পেলাই এটা বেলেগ এটা ট্ৰেণ্ড দেখা যায় যে ইংলিছ মিডিয়ামত দিয়ে তো সেইখিনিত আপুনি কি ক'ব সেইটোৱে আচলতে আমাৰতো ভুল ধাৰণা এটা আছে কি মিডিয়ামটো যদি বেলেগ লৈ লওঁ চাপ'জ এতিয়া মই UPSC এপ্লাই কৰিছোঁ মই ইংলিছ মিডিয়ামতে আছিলোঁ তো সেনেকৈ ভাবা যায় কি JNW মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে বা UPSC হওক সেইটো এক্সামৰ কাৰণে এপ্লাই কৰাৰ কাৰণে ইংলিছ মিডিয়ামৰ পৰা বেছি ভাল প্ৰিফাৰেঞ্চ হয় বা বেছি অপৰচুনিটিটো ভাল হয় কিতাপবোৰ পোৱা যায় আমাৰ বড়ো মিডিয়ামত বড়ো কিতাপবোৰ পোৱা নাযায় তো সেনেকুৱা বুলি ভাবি আমাৰ পেৰেণ্টছ গাৰ্জেনবোৰে একো চিন্তা কৰিয়ে ইংলিছ মিডিয়ামত দিয়ে আৰু এইটো হয়ও কিন্তু অলপমান মই ভাবোঁ কি বেলেগ মিডিয়ামৰ পৰা অলপ আহিলে অলপ এটা ডিছএডভান্টেজ হয় এইটো লাহে লাহে যেতিয়া ডেভেলপ হৈ যাব মিডিয়ামটো এতিয়া হাইস্কুললৈকে আছে তাৰপিছত ইংলিছ পঢ়ে তো সেইটোত একো প্ৰব্লেম নহয় থেংক ইউ